নমস্কাৰ মই আজি কচুৰ লতিৰ ৰেচিপি এটা লৈ আহিছো এই কচুৰ লতিটো এনেদৰে বনাই খালে খাব খুব সোৱাদ হয় এতিয়া হলে আহকচোন আমি এই ৰেচিপিটো কেনেদৰে বনালো ভিডিওটোৰ মাজলৈ যাও কচুৰ লতিৰ ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমতে লৈছো এয়া কচুৰ লতি 3 মুঠি আছে ইয়াৰ যিমানখিনি লাগে সিমানখিনি দি লম আৰু কচুৰ লতিখিনি ধুনিয়াকে মই এতিয়া বাকলি বিলাক চেলাই লম ইয়াৰে আপোনালোকৰ ওচৰত মোৰ এটা ৰিকুৱেষ্ট থাকিলে আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো চাই ভাল পালে বা ৰেচিপিটো চাই ভাল পালে লাইক এটা কৰিব তাৰ পিছতে মই এয়া বাকলি বিলাক ইয়াত ধুনিয়াকে চেলাই লম গুটেখিনিৰে আৰু এনেকে অলপ দীঘল সাইজত এনেকে চেলাই লৈছো গুটেখিনি বাকলি বিলাক এনেকে চেলাই লব তাৰ পিছত মই এয়া গুটেখিনি দেখাই নাথাকো আৰু বাকিখিনি এনেকে চেলাই লম মই কচুৰ লতিখিনি চেলোৱা হোৱাৰ পিছতে মই এবাৰ সৰিহ আগতীয়াকৈ এনেকে ভিজাই ৰাখিছো 1 চামুচ সৰিহটো আগতীয়াকৈ ভিজাই থলে তেতিয়া বটিব ভাল হয় আৰু এনেকুৱাকে ৰাখি দিছিলো তাৰ পিছত এয়া জিৰা দিছো মই 1 চামুচৰ অকনমান কম আৰু ইয়াৰ পিছতে মই ইয়াত আদা নহৰু দিম এটা আইডিয়া মতে কচুৰ লতি যিমানখিনি আছে সিমানখিনি দি লব বা আপুনি যিমানখিনি মছলা খাই ভাল পায় সিমানখিনি দিব আৰু এয়া শুকান জলকীয়া দিছো কেইটামান শুকান জলকীয়াটো আপোনালোকে নিজৰ আইডিয়া মতে দিব যিমানখিনি জলকীয়া খাই মই 5টা মান দি লৈছো ইয়াতে জলকীয়া আৰু এনেকুৱাকে গুটেখিনি অকনমান দেৰি এনেকে ভিজাই ৰাখি দিম তেতিয়ালৈ আমি কচুৰ লতিখিনি ইয়াত এনেকে ৰাখি দিছো এবাৰ মই ইয়াতে এটা বিলাহিও দি দিছো কচুৰ লতিখিনিৰ লগত এইখিনি মই এতিয়া ধুনিয়াকে চেলাই লোৱাৰ পিছতে এবাৰ বইল হ'ব দিম কচুৰ লতিখিনি কেৰাহীটোত মই এয়া পাতি দিছো জুইত দিয়াৰ পিছতে মই ইয়াত পানী দি দিছো পানীটো দিয়াৰ পিছতে ইয়াতে কচুৰ লতিখিনি আৰু বিলাহিটো মই একেলগে বইল হ'ব দিম এইদৰে গুটেখিনি মই ধুনিয়াকে দি দিছো ইয়াতে দি পেলাই যেতিয়ালৈকে মানে বইল নহয় তেতিয়ালৈকে ইয়াত ঢাকনি এখন দি দিম ঢাকনিখন দি পেলাই ধুনিয়াকে বইল কৰি লম অলপ দেৰি বইল হোৱাৰ পিছতে মই ঢাকনিখন গুছাই চাই লম গুটেখিনি ধুনিয়াকে বইল হৈছে নে নাই আৰু এইখিনি ধুনিয়াকে উতলি আছে কচুৰ লতিখিনি তাৰ পিছত মই অকনমান এনেকে উলাই চাম ধুনিয়াকে বইল হলে এনেকে এয়া এনেকুৱাকে অকনমান ঢিলা হৈছে এনেকুৱাতে নমাই দিব লাগিব আৰু লগতে বিলাহিটো ধুনিয়াকে সিজি গৈছে গুটেখিনি সিজি গৈছে এতিয়া মই গুটেখিনি বস্তু কচুৰ লতিখিনি নমাই লম আৰু এইখিনি এনেকুৱাকে গুটেখিনি মই নমাই লৈছো বহুত বেছি গেলি যাব দিব নালাগে তেতিয়া মানে হেৰি হয় আৰু বেছি বিজল হৈ যায় মই এনেকুৱাতে নমাই দিছো অকনমান আধা সিজা হোৱাৰ পিছতে নমাই দিলে তেতিয়া আৰু বনাওতে অকনমান দেৰি সিজি যায় তেনেকুৱাতে নমালে ভাল আৰু এইখিনি মই এবাৰ কচুৰ পানীখিনি পেলাই দিছো পেলাই দি পেলাই ইয়াতে মই কেৰাহীটো তেল দি পেলাই গৰম হ'ব দিছো দিয়াতে মই ইয়াত পিয়াজ দিছো এটা ডাঙৰ সাইজৰ আৰু দি পেলাই এইখিনি ভাজি লৈছো আৰু বাকি যিমানখিনি মছলা আছে জলকীয়া হেৰিখিনি সেইখিনি মই তাতে পাতাত বটি লৈছো তাৰ পিছত ইয়াত মই ৰংগুৰাখিনি দি লৈছো ৰংগুৰাখিনি দিয়াৰ পিছতে মই ইয়াতে বইল কৰি লোৱা কচুৰ লতিখিনি দি দিছো দি পেলাই ধুনিয়াকে গুটেখিনি ভাজি লম অকনমান দেৰি এনেকে গুটেখিনি ভাজি লম কেৰাহীটোত যাতে গুটেখিনি তেলত মিক্স খাই যায় এনেকুৱাকে ভাজি থাকিম অলপ দেৰি তাৰ পিছত মই এইখিনি এনেকে ভাজি থকা সময়তে এবাৰ ইয়াত বিলাহিটো বইল কৰি লোৱা এনেকে পিটিকি লৈছো বাটিটোত ইয়াত মই এইখিনি এবাৰ আধা ভাজা হোৱাতে এইখিনি দি লম দি পেলাই ইয়াতে মই এইখিনিও ধুনিয়াকে ভাজি লম আৰু এইখিনি এনেকুৱাকে ভাজি দিয়াৰ পিছতে গুটেখিনি মিক্স হৈ গৈছে এবাৰ মই ইয়াতে আদা নহৰু বটাখিনিও দি দিম যিখিনি মই গুটেখিনি মছলা লৈছিলো পটাত বটি লৈছো এইখিনি মই গুটেখিনি সৰিহ জিৰা আৰু শুকান জলকীয়া গুটেখিনি ইয়াতে দি দিছো দি পেলাই এইখিনি ধুনিয়াকে মিলাই এনেকে
ভাজি থাকিম অলপ দেৰি আৰু এইখিনি এনেকুৱাকৈ যাতে গোটেইখিনি চাৰিওপিনে মছলাখিনি লাগে তেনেকুৱাকৈ এনেকুৱা ভাজি ল'ম অলপ দেৰি ভাজিব লাগিব এনেকৈ তাৰ পিছতে সোৱাদ অনুযায়ী মই নিমখটো দি ল'ম আৰু এইখিনি নিমখটো এনেকুৱাকৈ দিয়াৰ পিছতে গোটেইখিনি মিলাই ভাজি লৈছোঁ আৰু এইদৰে বনাই খালে খাব খুব সোৱাদ হয় আপোনালোকেও এনেদৰে বনাই খাই চাবচোন তাৰ পিছত গম পাব কিমান টেষ্টি হয় আৰু এইখিনি মই এনেকুৱাকৈ ভাজি লৈছোঁ তাৰ পিছত মই ইয়াতে আৰু অকণমান দেৰি ভাজিম মানে গোটেইখিনি অকণমান শুকান হ'লে তেতিয়া মছলাখিনিও ধুনীয়াকৈ ভজা যায় আৰু এনেকুৱাকৈ এইখিনি ভজাৰ পিছতে মই ইয়াত বিলাহীত লাগি থকা যিখিনি আছিল তাত অকণমান পানী দি দিছোঁ ইয়াতে আৰু অকণমান এনে থুপথুপীয়া হ'বৰ কাৰণে মই পানী অলপ দি লৈছোঁ বা পানীখিনি অকণমান কম বেছি পৰিমাণে দিব পাৰে যেনেকুৱাকৈ খাই ভাল পায় তেনেকুৱাকৈ দিব আৰু এইখিনি মই দিয়াৰ পিছতে ইয়াতে অকণমান দেৰি এনেকৈ দি দিম সিজিবৰ কাৰণে আৰু এইখিনি প্ৰায় সিজিছে এনে তাৰ পিছত এনেকৈ ভাজি থকা সময়তে সিজি গৈছে ইয়াত তথাপিতো অকণমান পানী দি পেলাই মই অকণমান এনেকৈ সিজিব দিম আৰু অকণমান বেছিকৈ সিজিলে তেতিয়া খাব খুব সোৱাদ হয় আৰু মানে ইয়াতে কচুৰ লতিখিনি থেতেলি দিব নালাগে তেতিয়া মানে খাই টেষ্টি নালাগে ইমান এনেকৈ ঠাৰিবিলাক এডাল হৈয়ে থাকিব দিব লাগে আৰু এইদৰে মই এনেকুৱাকৈ সিজিব দি পেলাই অকণো ভাঙি দিয়া নাই এনেকৈ ৰাখি দিছোঁ দি পেলাই এয়া গোটেইখিনি ধুনীয়াকৈ হৈ গৈছে ঠিক এনেকুৱা হৈছে এনেকুৱা হোৱাৰ সময়তে মই চব্জিখন নমাই দিম আৰু এয়া দেখিছেনে এডাল হৈ আছে এনেকুৱাকৈ থেতেলি দিব নালাগে এনেকুৱাকৈ ৰাখি দিব লাগে অকণমান এনেকুৱাকৈ থুপথুপীয়া হোৱাৰ পিছতে মই গোটেইখিনি বস্তু এনেকৈ নমাই দিম আৰু ৰেচিপিটো হৈ যাব মোৰ তেতিয়াহ'লে কচুৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু এনেকৈ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এয়া মই কচুৰ লতিখিনি আপোনালোকক প্লেট এখনত অকণমান এনেকৈ গোটেইখিনি ওলাই দেখুৱাইছোঁ আৰু এইখিনি মোৰ লাষ্টত গোটেইখিনি কচুৰ লতিৰ ৰেচিপি এয়া দেখিছেনে ইমান ধুনীয়া হৈছে খাব গৰম ভাতৰ লগত ৰুটিৰ লগত যেনেকুৱাকৈ খাব বিচাৰে তেনেকুৱাকৈ খাব পাৰে তেতিয়াহ'লে মই আজিলৈ এই ভিডিঅ'টো ৰাখিছোঁ নেক্সট এটা ভিডিঅ'ত লগ পাম ভিডিঅ'টো ইমান দেৰি চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ তেতিয়াহ'লে আজিলৈ মই এই ভিডিঅ'টো ৰাখিছোঁ